Hello guys, মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ। এই একেবাৰে আজি গামোচা চামোচা লৈ ওলাইছোঁ। ভাবিছোঁ চাগে আপোনালোকে এইজনী আকৌ গামোচা চামোচা লৈ কলৈ যায়, কিন্তু ঘৰতে আছোঁ। গামোচাখন মানে এনেই গৰমত ঘাম চাম এনেকৈ মুচিবৰ কাৰণে এয়া দেখিছেনে, একদম গৰমত ঘাম চাম ওলাই থাকে। কপাহীত আকৌ মানে গামোচাখন লৈ থাকিলে এনেকৈ মানে ঘাম চাম মুচি বহুত ভাল লাগে। সেইকাৰণে মই এইখন গামোচা লৈ আছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আপোনালোকে চাই থাকিব। মই কি বনাম মানে একো নবনাওঁ, কিবা কিবি দেখাই থাকিম। এইবোৰ হাবিয়া সঁচমীয়া যি কি বস্তু আপোনালোকে চাই থাকিব। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ ভুল গাইজ। এয়া আমাৰ চুনু মুনু, একেবাৰে কৈছোঁ নহয়, চুনু মুনু একেবাৰে কি লাগি আহিলে তোৰ গাত। ঐ চুনু মুনু চুনু মুনু চুনু মুনু চুনু মুনু চ' গাইজ, এতিয়া মই ওলাইছোঁ মাছ ধৰিবলৈ। এয়া আজি পথাৰ দুফাল কৰিহে এৰিম বাপেকে। এয়া মই জাকৈ লৈ লৈছোঁ আৰু এতিয়া মই জাকৈ বাই আছোঁ। পানী বহুত, কিন্তু মাছ উঠা নাই জাকৈত। আৰু মই মাছ সিমানটো পাম বুলি ভাবি গৈছিলোঁ আৰু সিমানটো আশা মই পূৰাব নোৱাৰিলোঁ, কাৰণ পানী বেছি হোৱাৰ বাবে মই ইমান মাছ নাপালোঁ। আৰু সেইকাৰণে মই মাছ আপোনালোকক দেখুৱাওঁ। নহয় আৰু এয়া হৈছিলে মোৰ ফুলৰ পুলি, কিন্তু একেবাৰে কৈছোঁ নহয়, ছাগলীয়ে খাই একদম কৰি দিলে। একদম মানে এতিয়া ফুলিলে হ'লে নহয়, একদম মানে খাই চব একদম চপাই দিলে। এইয়া এই গৰম দিনত এনেকুৱা অৱস্থা হয়নে বাৰু আপোনালোকৰ চোতালবোৰত? কিন্তু আমাৰ চাফা নকৰাৰ বাবে এনেকুৱা হৈ আছে। গোটেই ঘাঁহ বন গজি অৱস্থা বেয়া। কিন্তু ইয়াত আছে বহুত মূল্যৱান বস্তু। ইয়াত আছে মচন্দৰী। এয়া মচন্দৰী মই দেখাই দিলোঁ, কিন্তু বহুত হাবি আছে। আমি ইয়াৰে পৰা আমি মচন্দৰী ছিঙি চাটনি বনাই খাই দিওঁ আৰু পাতত দিওঁ, বহুত ভাল লাগে মোৰ খাবলৈ। অকণমান দেখাই দিলোঁ আপোনালোকক হাবি হৈছে। মালি প্লেনটো বহুত চাফা হৈ থকা নাই, কিন্তু চাফা কৰিব লাগিব। আজি মই চাফা কৰিব উলিয়াই লৈছোঁ আৰু অলপ পিছত মই এতিয়া চাফা কৰি দিম। এয়া পাতটো বহুত লেতেৰা হৈ গৈছে আৰু এনেকৈ লেতেৰাকৈ থ'বলৈ নাপায় বুলি কয়। সেয়া মই এতিয়া চাফা কৰিব উলিয়াই লৈছোঁ আৰু এতিয়া মই চাফা কৰিম। এই পাতবোৰ চব চাফা কৰি এতিয়া মই চাফা কৰি লওঁ, কাৰণ চাফা কৰাৰ পিছত মই আকৌ দেখাম আপোনালোকক। আৰু ডেইলি মই ইয়াত পানী দিওঁ আৰু আজিও এতিয়া মই পানী দিব লাগিব। এয়া পানী দিম। এয়াটো কিবাহে খাই দিলে পাতটো, অকণমান এই পাতটো নষ্টই হৈ যাব চাগে। আৰু এতিয়া এনেকৈ মানি প্লেণ্টটো যথেষ্টখিনি ডাঙৰ হৈছে আৰু এই লাঠিটো অকণমান দীঘল কৰি দিব লাগিব। এইটো সলাই পেলাই বেলেগ লাঠি এটা লগাই দিব লাগিব, কাৰণ ওপৰলৈ গৈ থাকিব যিমান পাৰে। এয়া এতিয়া মই চাফা কৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ দেখাম। চ' গাইজ, এতিয়া মই এইটো মানি প্লেণ্টটো চাফা কৰি দিলোঁ। কিমান ধুনীয়া লাগিছে পাতবোৰ, চাওকচোন বাৰু। একেবাৰে সেউজীয়া হৈ পৰিছে। এতিয়া মই ইয়াত অকণমান এই হেৰিটো শুকাই গৈছে, পাতটো মাটিখিনি শুকাই গৈছে। গতিকে অকণমান পানী দিছোঁ। পানী দি